নমস্কাৰ বন্ধু বান্ধৱীসকল মই মনুস্মিতা শইকীয়া মোৰ ইউটিউব চেনেল মনুস্মিতা শইকীয়ালৈ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি মই যিটো ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিছোঁ সেইটো হৈছে আপোনালোকৰ প্ৰিয় ধাৰাবাহিক সুৰুজমুখীয়ে 500 খণ্ড সম্পন্ন কৰা উপলক্ষে আমি এটা সৰু চেলিব্ৰেশ্যন কৰিছিলোঁ আৰু তাৰে কিছু অংশ আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ। কাৰণ আপোনালোকেওতো সমানেই সমভাগী নহয় জানো। আৰু ইয়াৰ লগতে কিছু শিল্পীৰ মনৰ অনুভৱ মই আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আমি প্ৰথম পোৱালিটোকে কৈ দিওঁ ছাৰ। এয়া 500 এপিসোড সেলিব্ৰেট কৰি আছো আমি। এয়া হৈছে আমাৰ ডাইৰেক্টৰ। ক'ত আছে কোনটো কেমেৰা? অ হয় নমস্কাৰ। অনুভৱ 500 এপিসোড দেখাই আছো আমি কিনো কম। আইয়া আপোনালোকে দেখি আছে সবে এনজয় কৰি আছে। অনুভৱ নেকি? Yeah, 500 episode complete. 500 chocolate to eat lo. জেলো বা উলাই কে কৈছে ইয়া। পাগুৰি নাই। আজি ৰূপটো বেলেগ হৈ আহিছে অনুভৱ বঢ়িয়া। মই ইয়াত একদম বেলেগ ধৰণৰ আজি চিনি পোৱা নাই আজি উইদাউট প্ৰব্লেম আহিছোঁ। প্ৰব্লেম কি হৈছেগৈ আৰু চব ঠিক ঠাক হ'বগৈ এতিয়া। অনুভৱ বঢ়িয়া একদম বিৰাট সুন্দৰ বিৰাট ভাল লাগিলে। গোটেই কামখিনি বিৰাট ভাল লাগিছে। এটা বেলেগ ধৰণৰ কেৰেক্টাৰ কৰিছোঁ, এনেকুৱা কেৰেক্টাৰ কৰা নাছিলোঁ। এইটো চেহেৰা ভাষা সকলোবিলাক সলনি হৈছে, বিৰাট ভাল লাগিল। এতিয়া আহি আছোঁ আমাৰ এই সুৰুজমুখী ধাৰাবাহিকখনৰ মেইন যিটো কয় কেপ্টেইন অফ দ্য চি। গতিকে আহি আছোঁ তেখেতৰ ওচৰলৈ। নমস্কাৰ, মই প্ৰণৱ বিবেক। প্ৰণৱ বিবেক হয় হয়। মধুবাই মোক সুধি আছিলে যে মোৰ অনুভৱ কেনেকুৱা। অনুভৱ ক'বলৈ বৰ বিশেষ একো নাই। 500 এপিসোডত যিমান অনুভৱ থাকে চব উজাৰি দিয়া হয় আমাৰ ধাৰাবাহিকখনৰ কাৰণে। আৰু খুব ধুনীয়াকৈ আমি সৰু সৰু উপাদান কিছুমান লৈ সেই উপাদানবিলাক আপোনালোকৰ ঘৰৰ মাজৰ, আমাৰ মনৰ মাজৰ, আপোনাৰ মনৰ মাজৰ, আপোনাৰ ল'ৰা ছোৱালীৰ মনৰ মাজৰ, আপোনাৰ অভিভাৱকৰ মনৰ মাজৰ, আপোনাৰ সমাজখনৰ মনৰ মাজৰ এই সৰু সৰু উপাদানবিলাক এটা ধুনীয়াকৈ সজাই মেলি আমাক লেখিকাই উপস্থাপন কৰিছে। আৰু সেইখিনি বস্তুকে মই উপস্থাপন কৰি আপোনালোকৰ ওচৰলৈ লৈ গৈছোঁ। তো খুব ভাল অনুভৱ। আৰু কেপ্টেইন অফ দ্য শ্বিপ বুলি নাই, আমাৰ গোটেইখিনি ইমান বেছি কষ্ট কৰা মানুহ গোটেইখিনি আপোনাৰ সেইখিনি আপোনাৰ আমাৰ আৰ্টৰ ল'ৰাজনেই হওক, লাইটৰ ল'ৰাজনেই হওক, অভিনেতা অভিনেত্ৰীখিনিয়ে হওক, গোটেইখিনি ইমান ধুনীয়া এটা প্ৰচেষ্টা, ইমান কষ্ট কৰিছে তাৰমানে। আৰু এনেকুৱা নহয় যে আমাৰ 500 এপিসোড হোৱাৰ কাৰণে যে আমাৰ কষ্ট কমি গৈছে, বৰঞ্চ আমাৰ প্ৰতিটো এপিসোডত আমাৰ দায়িত্ব আকৌ বাঢ়ি গৈ আছে সকলোৰে। তো সকলোৱে বৰ ধুনীয়াকৈ কাম কৰি আছে। আৰু আগলৈকে যিখিনি এপিসোড আগলৈকে যায় গৈ থাকিব, সেইখিনি এপিসোড আমি ফুল গোটেইখিনি আমি পূৰা কষ্ট সহকাৰে কামখিনি কৰি যাম আৰু আপোনালোকৰ মনোগ্ৰাহী কৰিবলৈ আমি চেষ্টা কৰিম। তাতকৈ আমি কোনো ধৰণৰ ত্ৰুটি নকৰোঁ। এইখিনিতে মই সকলোকে ধন্যবাদ জনাম আমাৰ দৰ্শক ৰাইজক যে আপোনালোকে এনেকুৱা এটা সঁহাৰি দিলে যাৰ ফলত আমি 500 এপিসোড কৰিবলৈ বাধ্য হ'লোঁ। তো আপোনালোকে চাই থাকিব। আৰু আমাক ৰং চেনেলে আমাক এই সুবিধাকণ দিলে। এইখন ধাৰাবাহিক সুৰুজমুখী ধাৰাবাহিকখন আমি আপোনালোকৰ ওচৰত লৈ যাবৰ কাৰণে ৰং চেনেলে আমাক ইমান সুবিধা কৰি দিছে। তাৰ কাৰণে আমি ৰং চেনেলৰ ওচৰতো চিৰকৃতজ্ঞ হৈ থাকিম। ধন্যবাদ। 500 এপিসোড পাৰ কৰিলোঁ সুৰুজমুখী। খুব ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু বহুত
আৰ্টিষ্টৰ লগত কাম কৰিবলৈ পালোঁ আৰু বিশেষকৈ বৌয়ে ইমান সুন্দৰকৈ লিখিছে গীতিকা বৌয়ে আৰু প্ৰণৱ দাটো ক'বই নালাগে মই মোৰ নিজৰ গুৰু মেণ্টৰ বুলিয়ে ভাবোঁ আৰু তেওঁলোকৰ লগত কাম কৰি বহুতখিনি শিকিব পাৰিছোঁ আৰু মোৰ নিজকে বহুতখিনি ইম্প্ৰুভ কৰিবলৈ মই বহুত সুবিধা পালোঁ ধন্যবাদ আৰু চাই থাকিব সৰজমুখী এইখন চিৰিয়েল কৰি সঁচাকৈ মই প্ৰথমখিনিত আছিলোঁ মাজতে মই নাইকিয়া হৈ গৈছিলোঁ জেলত সোমাই বহুত দিনৰ কাৰণে নাই কিন্তু আকৌ পিছত বৌয়ে মোক ফোন কৰি সুধিলে মই পাৰিম নে নাই বুলি আকৌ লৈ আহিলে মোৰ সঁচাকৈ টীমটোৰ লগত শ্বুটিং কৰি খুব ভাল লাগিছে আৰু চিৰিয়েলখন সকলোৱে আদৰি লৈছে য'ত যাওঁ সুৰজমুখীৰ কথা কয় সেইবোৰ শুনিলে খুব ভাল লাগে কোৱা সুৰজমুখীৰ অনুভৱ কোৱা তোমাৰ বহুত ভাল কেনেকুৱা লাগিল ভাল লাগিল ভাল লাগি ভালতো লাগিবই তথাপিতো তোমাৰ নিজৰ ফালৰ পৰা এটা এক্সপিৰিয়েঞ্চ কোৱা কেনেকুৱা মজা লাগিছে তোমাৰ কেৰেক্টাৰটো কৰি ভাল লাগিছে অলপমান বেলেগ হয় নহয় আপোনালোকৰ খুব মৰমৰ এটা চৰিত্ৰ সুৰজমুখী ধাৰাবাহিকখনৰ শেৱালী আৰু তেওঁনো কেনেকুৱা অনুভৱ কৰিলে চিৰিয়েলখন কৰি ইমান দিনে আচ্ছা এয়া হৈছে শেৱালী মানে আমাৰ নমস্কাৰ ৰাজশ্ৰী শেৱালী মানে ৰাজশ্ৰী বহুতে মোৰ নামটো নেজানে ৰাজশ্ৰী মোৰ নাম আৰু এখন চিৰিয়েল কৰি অনুভৱ কিটো ক'ম বহুত বেছি ভাল কাৰণ বহুত বেছি শিকিলোঁ আৰু বহুত বেছি মানুহ পালোঁ মানুহ মানে কি অডিয়েঞ্চ বুলি ক'ব লাগিব যিমানখিনি মানুহে মোক আজি মৰম দি আছে যিমানখিনি মানুহে মোক শেৱালী বুলি চিনি পাইছে এই চিৰিয়েলখনৰ জৰিয়তে চিনি পাইছে তো সেইটো কাৰণে মই চিৰকৃতজ্ঞ যে ইমানখিনি কৰিছোঁ ইমানখিনি আপোনালোকে ভাল পাইছে নিজৰ কৰি লৈছে চৰিত্ৰটো সঁচাকৈ মই যেতিয়া ক'ৰবাত যাওঁ ক'ৰবাত কিবা হয় মোক সদায় মানে ইমান মৰম কৰে মই একচুৱেলি কি এতিয়া মই ৰাজশ্ৰী হয় মই এটা কেৰেক্টাৰ কৰিছোঁ শেৱালী কিন্তু চবেই মোক শেৱালী হিচাপে মৰম দিয়ে আৰু সেইটো খুব বেছি ভাল লাগিছে ইয়াতে বহুতখিনি মানুহ লগ পাইছোঁ নতুন নতুন চিনাকি আছিলে এতিয়া গোটেইখিনি ফেমিলি হৈ গৈছোঁ প্ৰথম আহোঁতে ভাবিছিলোঁ ভালকৈ পাৰিম নে নোৱাৰিম কথা কি পাতিম চিনাকি মোৰ নিচিনা বা হয়নে নহয় কাৰণ মই বহুত কথকি মই বহুত যদিও মই এক কথকি বুলি কওঁ মই কথকি মানে তো ভাবিছিলোঁ হয় নে নহয় কিন্তু সকলোকে লগ পাই চবৰে লগত কথা পাতি এতিয়া ফেমিলি হৈ গৈছে এতিয়া মানে এখন বহুতে সুধিও থাকে এখন শেষ কেতিয়া হ'ব বাৰু আপোনালোকে গম পাব সেইটো কথা কিন্তু মানে সেইটো মিক্স ফিলিং মানে শেষ হ'লে মানে শেষ হ'ল ভালো লাগিব বেয়াও লাগিব যে মই এই ফেমিলিটোক আৰু মানে একেলগে কেতিয়াও লগ নাপাওঁ পাম চবকে লগ পাম ডেফিনেটলি পাম কিয় নাপাম কিন্তু একেলগে প্ৰত্যেকটা মানুহ প্ৰত্যেকটা লাইটৰ মানুহ হওক কোনোবা হওক চবকে একেলগে নাপাওঁ ভাল লাগিল কাম কৰি এতিয়া আশীৰ্বাদ কৰিব যাতে আগলৈও ভাল ভাল কাম কৰি যাওঁ আৰু আপোনালোকে মৰম দিব নাপাহৰিব এতিয়া মই আহিছোঁ আপোনালোকৰ আৰু এটা প্ৰিয় কেৰেক্টাৰ পৰি অনুভৱ বুলি ক'লে খুবেই বেলেগ মানে চৰিত্ৰটো মই শ্ৰেষ্ঠা হিচাপে যেনেকুৱা মানুহজনী তাৰে ক্ষেত্ৰত খুবেই বেলেগ প্ৰথম একদম আৰম্ভণিতে মোৰ সোমাবলৈ খুব কষ্ট হৈছিলে একচুৱেলি কেৰেক্টাৰটোত মোৰ এনেকুৱা লাগিছিলে ইমান শান্ত ইমান এনেকুৱা ছোৱালীও থাকে নে নহয় দেই নহ'ব মোৰ ভাল লগা নাই এনেকৈও কয় নেকি মানে তাই যেতিয়া কয় মানে নহয় মই নাযাওঁ মোৰ ভয় লাগে বাহিৰত যাওঁ মোৰ এনেকুৱা লাগে কিহৰ ভয় এনেকৈ তাইক অত্যাচাৰ কৰিলে তাই কি নাযাব নেকি বাহিৰত এইটো কি ধৰণৰ কথা হয় কিন্তু যেতিয়া চৰিত্ৰটোত সোমাই গৈ থাকোঁতে আৰু বস্তু গম পাই গৈ থাকিলোঁ কি সঁচাই সেনেকুৱা মানুহো থাকে মই অকণমান বেছি ধেমাগি বাৰু কিন্তু তেনেকুৱাও থাকে আৰু এতিয়া মানে পৰি সোমাই গৈছে এতিয়া পৰি কেনেকৈ ভাবে পৰিয়ে কি চিন্তাধাৰা দি কিয় সেনেকুৱা আৰু সেইটো কাৰণে চাগে মোৰ পাৰ্চনেল ৰিলেশ্যনো খুব ভাল হৈছে কাৰণ মই মানুহজনী একচুৱেলি পজিটিভ হৈছোঁ মই নেগেটিভ মানুহ নহয় মানে কিন্তু তথাপিও কোনোবাই যদি মোক কিবা এটা বেয়াকৈ কয় হেৰি কয় মই আগতে গাত লাগিছিলে কি কিয় মোক এনেকৈ ক'লে কিন্তু পৰি চৰিত্ৰটো কৰি মই এইটো শিকিব পাৰিছোঁ কি কোনোবাই তোমাৰ কথা বেয়াকৈ ক'লেও তুমি যে ভাল ভাবিব পাৰা সেই বস্তুটো মোক এই চৰিত্ৰটোৱে শিকাইছে ত' এনেকুৱা নহয় কি শ্ৰেষ্ঠাই পৰি কৰি আছে কিন্তু পৰিও শ্ৰেষ্ঠাৰ মাজত সোমাই গৈছেগৈ মানে এতিয়া আৰু আল্টিমেট মানে পৰি কেৰেক্টাৰটো ছাকচেছ একদম ছাকচেছ যদি মই একদম সেনেকুৱা বিপৰীত মানুহজনীয়ে নিজে পৰিক বুজি পাই পেলাই পৰিৰ নিচিনা হ'বলৈ ভাল পাইছোঁ কি ইমান পজিটিভ হ'ব লাগে ইমান ভাল ছোৱালীজনী তাই চবৰে ভালেই ভাবে অনবৰতে এই বস্তুটো ৰিয়েল লাইফত ৰিয়েলিটিত নাহে মানে কোনোবাই বেয়া কৰিলে আমাৰ প্ৰথম ইনষ্টিংটো এনেকুৱা যে তাই বেয়া কৰিছে মই নামাতো কিন্তু পৰিয়ে সেই বস্তুটো শিকাইছে কি একো নহয় চবৰে এটা সময় থাকে এটা চিটুৱেশ্যন থাকে যোনটো কাৰণে হয়তো চাগে কেতিয়াবা কিবা বেয়া ব্যৱহাৰ কৰিব পাৰে কিন্তু সেইটো কাৰণে বেয়া পাব নালাগে যে মানুহ বেয়া নহয় যে সেই বস্তুটো পৰিয়ে শিকাইছে 500টা এপিছডত সেইটোতো শিকি গ'লোঁ মই মানে তাৰমানে অনুভৱটো খুব ভাল মই কৈছিলোঁ যে আপোনালোকক যে আজি সুৰজমুখী ছেটত আছোঁ আৰু অলৰেডি মই ক'লোৱে যে 500 এপিছড কমপ্লিট কৰিছে আৰু এখন আপোনালোকৰ মৰমৰ কাৰণে আগুৱাই যাবলৈ সক্ষম হৈছে কিন্তু তাৰ লগতে অভিনেতা অভিনেত্ৰীসকলতো আছেই শিল্পী কলাকুশলী সকলো আছেই
কিন্তু তাৰ উপৰিও এটা খুব মানে গুৰুত্বপূৰ্ণ যিটো গুৰুত্বপূৰ্ণ বিষয়ে কয় গুৰুত্বপূৰ্ণ অধ্যায় ক'ম আমি তাৰমানে কি হৈছে ইয়াৰ আঁৰত যিগৰাকী আছে সেয়া হৈছে চিৰিয়েলখনৰ স্ক্ৰিপ্ট ৰাইটাৰ তেওঁ যেনেকৈ চৰিত্ৰবিলাকক সজাইছে চৰিত্ৰবিলাকক যেনেকৈ ভাবিছে যে মই এইটো চৰিত্ৰ এনেকৈ দিম বা এইটো চৰিত্ৰ এনেকৈ কৰিম সেইখিনি কৰিবৰ কাৰণে তেখেতৰ নিশ্চয় ৰাতি দিন এক কৰি দিছে গতিকে সেই ইয়াৰ চিৰিয়েলখনৰ আঁৰত যিগৰাকী স্ক্ৰিপ্ট ৰাইটাৰ আছে সেইগৰাকী আজি আপোনালোকৰ আগত মই চিনাকি কৰি দিবলৈ লৈছোঁ সেয়া হৈছে আমাৰ সকলোৰে মৰমৰ মই আগৰ ব্লগবিলাকত কৈয়ে থাকোঁ আমাৰ সকলোৰে মৰমৰ আৰু মোৰতো সঁচাকৈয়ে খুব মৰমৰ সেইটো মানে কাম দিয়া নিদিয়ালৈ মোৰ কোনো প্ৰশ্ন নাহে ইয়াতে মোৰ খুব মৰমৰ ভণ্টি সেয়া হৈছে গীতিকা ঠাকুৰীয়া দাস আৰু এয়া হৈছে গীতিকা ঠাকুৰীয়া দাস এতিয়া তেখেতৰ মুখেৰে আপোনালোকে তেখেতৰ চিৰিয়েলখনৰ ওপৰত তেখেতৰ অনুভৱখিনি অলপমান শুনক অনুভৱ মানে আজি আমাৰ 500 খণ্ড হ'বলৈ গৈ আছে তো আমি মানে বহুত আজি সুখী মানে মনটো উগুল থুগুল হৈ আছে একচুৱেলি যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া ভবাই নাছিলোঁ যে ইমান দূৰলৈ আগবাঢ়ি যাব পাৰিম কিন্তু আপোনালোকৰ সহায় আৰু আমাৰ যি ধাৰাবাহিকখন আপোনালোকে আদৰি লৈছে আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে আমি ইমান দূৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ তো সেইবাবে মই অন্তৰৰ পৰা আপোনালোকক সেৱা জনাইছোঁ আৰু বহুত 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 ধন্যবাদ জনাইছোঁ আৰু ধাৰাবাহিকখন চাই মানুহে সঁচাকৈ মানে বহুত ভাল পোৱা যেন লাগিছে অনুভৱ হয় আমাৰ বিশেষকৈ আমাৰ যেতিয়া অভিনেতা অভিনেত্ৰীসকলৰ পৰা গম পাওঁ কেনেকৈ তেওঁলোকে যেতিয়া বাহিৰলৈ ক'ৰবালৈ যায় তেওঁলোকৰ নিজৰ চৰিত্ৰ অনুসাৰে তেওঁলোকক চিনি পায় ধৰক শেৱালি হওক অনুস্মিতা হওক পৰী হওক বা আন আন চৰিত্ৰ হওক তেওঁলোকক তেনেকৈ মানুহে মৰম কৰে বুলি কয় তো আমি বেকত থকা মানুহ কিন্তু আমাৰ কিন্তু সফলতা সেইখিনিতে যে আমি সৃষ্টি কৰা চৰিত্ৰবোৰ মানুহে ভাল পাইছে আৰু সেইখিনিৰ কাৰণে আমাৰ অভিনেত্ৰীসকলকো মই ধন্যবাদ জনাব লাগিব কাৰণ তেওঁলোকে আমাৰ যে চিন্তা সেইখিনিক খুব ধুনীয়াকৈ জীৱন্ত ৰূপ দিছে তেওঁলোকৰ কষ্টৰে তো আমাৰ এই ধাৰাবাহিকখনৰ আচলতে সফল হোৱাৰ ক্ষেত্ৰত আমাৰ পৰিচালককো ধন্যবাদ জনাব লাগিব দৰ্শকটো আছে অভিনেতা অভিনেত্ৰী কলা কুশলী সকলোকে আজি মই এই চেগতে ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ খুব সুন্দৰ অনুভৱ এই ধাৰাবাহিকখনৰ পৰা মই নিজেও বহুত কথা শিকিবলৈ পাৰিছোঁ কাৰণ যেতিয়া লিখি থাকোঁ মই নিজেও বহুত ষ্টাডি কৰোঁ তো ষ্টাডি কৰোঁতে কিছুমান নভবা কথা মই মানে ভাবিবলৈ এতিয়া বাধ্য হৈছোঁ তো এনেকুৱা নহয় যে মই কিবা এটা ভাবিছোঁ কিবা এটা লিখিছোঁ তেনেকুৱা কেতিয়াও নহয় মই নিজেও যেতিয়া এটা চৰিত্ৰ মই লিখোঁ সেই চৰিত্ৰটো কিন্তু মই নিজে জীয়াই থাকোঁ বুলি ক'ব পাৰি সেইকাৰণে মোৰ কেতিয়াবা কেনেকুৱা হয় যেতিয়া কিছুমান দুখ লগা চিন থাকে মোৰ বহুত দুখ লাগে মই কান্দোঁ মোৰ কেতিয়াবা কি হয় এদিন দুদিন মই স্ক্ৰিপ্টটো লিখিব নোৱাৰোঁ মই মানে মেণ্টেলি ইমান হেৰি হওঁ তো আমিও ইমান ইনভলভ হওঁ আৰু আপোনালোকে যেনেকৈ চিৰিয়েলখন চাই পেলাই খুব ইনভলভ হয় আমি সেইটো গম পাওঁ যে কোনোবাটো ধৰক পজিটিভ কেৰেক্টাৰত আপোনালোকে দুখ দেখিলে আপোনালোকৰ দুখ লাগে বা অকণমান নিগেটিভ কেৰেক্টাৰ থাকিলে আপোনালোকে গালি পাৰে সেইবোৰ আচলতে আপোনালোকো মানে বহুত বেছিকৈ ইনভলভ হয় সেইটো আমি গম পাওঁ আৰু আপোনালোকৰ কমেণ্টবোৰ পঢ়ি আমি আপোনালোকৰ কমেণ্টবোৰ পঢ়োঁ দেই আমি আপোনালোকৰ কমেণ্টবোৰ নপঢ়া নহয় আৰু সেইবোৰে আমাক কিন্তু উৎসাহ জনায় আৰু এজ এ ৰাইটাৰ মোৰ কাৰণে কিন্তু হেল্প হয় কেতিয়াবা গম পাওঁ এইটো এনেকুৱা ধৰণে গৈ আছে সেইটো আমি ঠিক কৰিবলৈ চেষ্টা কৰোঁ তো যি নহওক একদম কিন্তু আমাৰ এই ধাৰাবাহিকখন সফলতাৰ আঁৰত কিন্তু আপোনালোক দৰ্শকেই প্ৰধান গতিকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ কৰিব আমি যেন আগলৈ আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ ধন্যবাদ
প্ৰিয় দৰ্শকসকল, এইদৰেই হাঁহি ধেমালি আৰু গীত মাতৰ মাজেদি আমি আমাৰ সুৰুজমুখীৰ 500 এপিছ'ডৰ যে চেলিব্ৰেশ্যন সেয়া আমি সমাপ্ত কৰিলোঁ। নিশ্চয় আপোনালোকেও আমাৰ লগত এই আনন্দত সমভাগী হ'ল। গতিকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, আমলৈ মেছেজ কৰিব। তেনেহ'লে আজিলৈ আহোঁ, সকলো ভালে থাকক, সুৰুজমুখী চাই থাকিব। বাই বাই।